নমস্কাৰ স্বাগতম জনাইছোঁ নিউজ 8 আছামলৈ আপুনি আমি বাৰু গুৱাহাটীৰ পৰা ঘৰলৈকে ডাবল হেলমেট পৰিধান নকৰাকৈ যাব পাৰোঁনে নিশ্চয় নোৱাৰোঁ কাৰণ আৰক্ষীয়ে বিহিব আমাক 1000কৈ ফাইন আৰু ফাইন লোৱা আৰক্ষীয়ে নিজে খুদ এনেকৈ ঘূৰি ফুৰিছে গুৱাহাটীৰ পৰা ঘৰলৈ গৈ আছে এনেকৈ ঘূৰি ফুৰি ডাবল হেলমেট পৰিধান নকৰাকৈ আমাৰ নিউজ 8 আছামৰ সাংবাদিক ভৱাদীপে সোধা প্ৰশ্নৰ উত্তৰত কি ক'লে আৰক্ষী বিষয়াগৰাকীয়ে শুনক তেওঁৰ মুখেৰে আমাক ফাইন ধৰে আপোনালোকে এই গাড়ীৰ নাম্বাৰ এইটো ডাবল হেলমেট নাই আপোনাৰ বাইদেউ এইটো গাড়ীৰ নাম্বাৰ AS01D8N7005 বাইদেউ হেলমেট ক'ত আপোনাৰ হেলমেট ক'ত বাইদেউ আমাক দেখোন ফাইন ধৰে আপোনালোকে ফেচবুকত লাইভ হৈ আছে কিবা এটা কৈ দিয়ক আমাক ফাইন ধৰে আপোনালোকে আমাক ফাইন ধৰে আপোনালোকে এই গাড়ীৰ নাম্বাৰ এইটো ডাবল হেলমেট নাই আপোনাৰ বাইদেউ এইটো গাড়ীৰ নাম্বাৰ AS01D8N7005 আপোনালোকে স্ক্ৰীনত দেখা পাই আছে দুগৰাকী আৰক্ষী বিষয়া গৈ আছে আৰক্ষী বিষয়াগৰাকী পিছৰ যিগৰাকী আৰক্ষী বিষয়াই হেলমেট পৰিধান কৰা নাই আমাৰ সাংবাদিকে প্ৰশ্ন কৰিছে বাইদেউ আপোনাৰ হেলমেট ক'ত আমি হেলমেট নিপিন্ধিলে দেখোন আপোনালোকে ফাইন ভৰাই কিন্তু আপোনাৰ যে ডাবল হেলমেট নাই নিমাত তেতিয়া আৰক্ষী বিষয়াগৰাকীয়ে পিছত বহি থকা যিগৰাকী আৰক্ষী বিষয়াই হেলমেট পৰিধান কৰা নাছিল তেওঁ নিমাত হৈ আছিল নিমাত হৈ মনে মনে চাই আছিল আৰু পিছত আগত গৈ যেতিয়া অলপ জাম পৰিলে জামত যেতিয়া ৰৈ দিলে তেতিয়া আমাৰ নিউজ 8 আছামৰ সাংবাদিক ভৱাদীপে নামি গ'ল বাইকৰ পৰা নামি গৈ যেতিয়া প্ৰশ্ন সুধিলে যে বাইদেউ আপোনাৰ হেলমেট ক'ত তেতিয়া বাইদেউগৰাকীয়ে কৈছে ঘৰলৈ আহিলে হেলমেট লাগে নেকি আপোনালোকে শুনা পাইছে আগৰ ফালে আমি স্ক্ৰীনত প্ৰত্যক্ষ কৰি দিছোঁ আপোনালোকে দেখা পাইছে আগৰ ক্লিপটোত যে বাইদেউগৰাকীয়ে সুকণ্ঠে কৈছে যে ঘৰলৈ আহিলে হেলমেট লাগে নেকি বুলি যেন বাইদেউজনৰ মতে ঘৰলৈ আহিলে হেলমেট নালাগে যদিহে আমাৰ নিচিনা সৰ্বসাধাৰণ ৰাইজ হয় তেন্তে নিশ্চয় ফাইন দিব লাগিব যদি মেডিকেললৈ যাওঁ বুলি কয় তেতিয়াহ'লেও ফাইন দিব লাগিব অসম আৰক্ষীৰ হাতত কিন্তু খুদ অসম আৰক্ষীয়ে নিয়ম নামানে আমি এনেকুৱা আৰক্ষীক আমাৰ চেনেলৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ যিয়ে নিজে নিয়ম নামানাৰ বাবে হাৰাশাস্তি দিয়ে ৰাইজক আৰু কিন্তু নিজেই নিয়ম নামানি ৰুলছ ব্ৰেক কৰি এনেদৰে হেলমেট পৰিধান নকৰাকৈ ঘূৰি ফুৰিছে এইটো দৃশ্য দদৰাৰ দৃশ্য এইটো দদৰাৰ পৰা কেমেৰা পাৰ্চন ভৱদীপ চৌধুৰীৰ সহযোগত ষ্টুডিঅ'ত মই RJ জুবিন নিউজ 8 আছাম